নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰাতিপুৱা খালী পেটত চাহ অথবা কফি সেৱনৰ ফলত আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। চাহ অথবা কফি হৈছে ভাৰতত প্ৰচলিত অন্যতম পপুলাৰ ড্ৰিংকছ, আনকি বহু লোকৰ ই দৈনন্দিন ডায়েটৰ এক অন্যতম অংশ। ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে চাহৰ প্ৰচলন হৈছিল 1836 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমোলত, আৰু কফিৰ প্ৰচলন হৈছিল চুফী সন্ত বাবা বুৰানৰ দ্বাৰা 1670 চনত। খালী পেটত বহু লোকে চাহ অথবা কফি সেৱন কৰে, কিন্তু ইয়াৰ দ্বাৰা আমাৰ শৰীৰত হ'ব পৰা অপকাৰিতাৰ বিষয়ে খুব কম লোকেহে জানে। চাহ অথবা কফি সেৱনৰ প্ৰথম প্ৰভাৱ পৰে আমাৰ মগজুৰ ওপৰত। ই আমাৰ মগজুৰ কাৰ্যকলাপৰ প্ৰক্ৰিয়াক সলনি কৰি পেলায়। সেইবাবে যিসকল লোকে ৰাতিপুৱা চাহ অথবা কফি সেৱন কৰে তেওঁলোকৰ বাবে ই অভ্যাসত পৰিণত হয়, আৰু সময়ৰ লগে লগে ইয়াক সেৱনৰ পৰিমাণো বাঢ়ি গৈ থাকে। পিছলৈ তেনে ব্যক্তিসকল চাহ অথবা কফি অবিহনে কোনো কামতেই আগনবঢ়া হয়। কেফিন নোপোৱাৰ ফলত কোনো কামতেই মন নবহে, এলাহ, মূৰ কামোৰণি, ষ্ট্ৰেছ, হঠাতে সুখী হোৱা, উত্তেজিত হোৱা আদি লক্ষণে দেখা দিব পাৰে। চাহ আৰু কফিয়ে আমাৰ শৰীৰত লাহে লাহে ক্ৰিয়া কৰে, সেইবাবে ইয়াক কোৱা হয় শ্ল' পয়জনিং। বহু লোকে চাহ আৰু কফি সেৱনৰ অপকাৰিতাৰ বিষয়ে নাজানে বা জানিব নিবিচাৰে, কাৰণ তেওঁলোকে সৰুৰে পৰা পৰিয়ালৰ বয়সস্থ ব্যক্তিসকলক চাহ অথবা কফি সেৱন কৰা দেখি থাকে, আৰু লাহে লাহে তেওঁলোকেও সেৱন কৰাৰ ফলত ই অভ্যাসত পৰিণত হয়। চাহ আৰু কফি শুকান আৰু গৰম বস্তু। কফি সেৱনৰ প্ৰথম প্ৰভাৱ পৰে আমাৰ ছালৰ ওপৰত। ই স্কিন কলেজনক ডেমেজ কৰে, যাৰ ফলত বয়সৰ চাপ সোনকালে পৰে। চাহত কেফিনতকৈ টেনিন বেছি থাকে আৰু কফিত কেফিন বেছি থাকে। চাহৰ ক্ৰিয়া আমাৰ শৰীৰত 6 ঘণ্টা পৰ্যন্ত থাকে। চাহ আৰু কফিত চেনিৰ ব্যৱহাৰ পৃথিৱীৰ সকলোতকৈ এডিক্টিভ বস্তু মনা হয়। যেতিয়া চাহ আৰু কফিত চেনি মিহলোৱা হয় তেতিয়া চাহ আৰু কফিৰ যি সামান্য উপকাৰী গুণ সেই সকলো নাইকিয়া হৈ যায়, আৰু তাৰ বিপৰীতে অপকাৰিতা 10 গুণ বেছি বাঢ়ি যায়। গাঞ্জা, আফিং আদিত পোৱা নিকটিনৰ নিচিনাকৈ চাহ আৰু কফিত পোৱা কেফিনে আমাৰ শৰীৰত হৰমনৰ সন্তুলন সম্পূৰ্ণৰূপে ধ্বংস কৰে। সেইবাবে ৰাতিপুৱা চাহ খোৱা ব্যক্তিৰ আন ব্যক্তিৰ তুলনাত ষ্ট্ৰেছ আৰু ভাগৰ বেছি হয়। চাহ আৰু কফিত কেফিন পৰ্যাপ্ত পৰিমাণে থাকে, যাৰ ফলত পেট ভৰি থাকে আৰু ভোক উপশম হোৱাৰ যেন লাগে। সদায় খালী পেটত চাহ অথবা কফি সেৱনৰ ফলত আমাৰ শৰীৰত কেফিনৰ লগতে এলথাইনিন, ইউফাইনিন আদি বিষাক্ত পদাৰ্থবোৰ প্ৰৱেশ কৰে, যিয়ে এলকালাইন আৰু এচিডৰ ভাৰসাম্যতা ধ্বংস কৰি এচিডৰ মাত্ৰা বৃদ্ধি কৰে। কেফিনৰ ফলত পেট এচিডেৰে ভৰি পৰে, সেয়া লাগিলে ৰঙা চাহেই হওক অথবা গাখীৰ চাহে কিয় নহওক। ইয়াৰ ফলত পেটত গেছ, এচিডিটি, আলচাৰৰ লগতে হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্ট ডিজিজ, আনকি কিডনী আৰু লিভাৰৰ ক্ষেত্ৰতো বহু সমস্যা আহি পৰে। টেনিনে আমাৰ শৰীৰত আইৰণৰ অভাৱৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত এনিমিয়া ৰোগ হোৱাৰ লগতে দাঁতৰ ৰঙো হালধীয়া হ'ব পাৰে। কেলছিয়ামৰ অভাৱত আমাৰ হাড়বোৰ দুৰ্বল হোৱাৰ আশংকা থাকে। আয়ুৰ্বেদৰ মতে চাহ আৰু কফি দুয়োবিধেই শুকান আৰু শৰীৰত গৰম সৃষ্টি কৰিব পৰা পদাৰ্থ। সেইবাবে একেৰাহে ব্যৱহাৰ কৰি থাকিলে হেয়াৰ ফল, হোৱাইট হেয়াৰৰ লগতে ডাইজেশ্যনতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দৈনিক সেৱন কৰা চাহক 2 বা 3 কাপৰ ভিতৰতে সীমাবদ্ধ ৰখা উচিত। অৱশ্যে কাহ, পানী লগা, অইলী স্কিন, চাইনাছ প্ৰব্লেম আদিত ইয়াক মেডিচিন হিচাপে সীমাবদ্ধ ৰূপত ব্যৱহাৰ কৰিব পাৰি। আলিবাট অথবা ৰেলৱে ষ্টেচনত বিক্ৰী কৰা চাহ যিমান পাৰি এভইড কৰি চলিব লাগে, কিয়নো তেওঁলোকে চাহ বনাবলৈ একেটা বাচনকে ব্যৱহাৰ কৰাৰ লগতে গাখীৰৰ সৈতে একেৰাহে চাহপাত উতলাই থাকে, যাৰ ফলত চাহৰ পৰা হ'ব পৰা শৰীৰত অপকাৰিতাৰ পৰিমাণ বেছি বাঢ়ি যায়। ৰাতিপুৱা খালী পেটত চাহ অথবা কফি নাখাই তাৰ সলনি এগিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰৰ পৰা লেতেৰা টক্সিন বাহিৰলৈ ওলাই যোৱাত সহায়ক হয়। চাহ সেৱনৰ ফলত কিছুমান লোকৰ ৰাতি টোপনি অহাত সমস্যাৰ সৃষ্টি হয়। তাৰোপৰি চেনি চাহ সেৱনৰ ফলত মেদবহুলতাৰ দৰে সমস্যাও সৃষ্টি হ'ব পাৰে। চাহ আৰু কফিত চেনিৰ সলনি গুড় অথবা তাল মিচিৰি ব্যৱহাৰ কৰিব পাৰি। যদি সাধাৰণ চাহ অথবা কফি এৰাই চলিব বিচাৰে তেনেহ'লে তাৰ বিকল্প হিচাপে মাছা টি, কেমোমাইল টি, হিবিস্কাছ টি, জিঞ্জাৰ টি, টাৰ্মাৰিক টি, অৰ্জুন টি আদি ব্যৱহাৰ কৰিব পাৰি। মাছা টি, কেমোমাইল টি ব্যয়বহুল যদিও হিবিস্কাছ টি, টাৰ্মাৰিক টি, জিঞ্জাৰ টি আদি সহজতে উপলব্ধ। এই ক্ষেত্ৰত অৰ্জুন টিও উপকাৰী। অৰ্জুন টি অৰ্জুন গছৰ ছালৰ পৰা প্ৰস্তুত কৰা হয়, আৰু ইয়াক ৰাতিপুৱা খালী পেটত খোৱা সাধাৰণ গাখীৰ চাহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।
বন্ধু-বান্ধৱীসকল, আশা কৰোঁ মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।